নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ ইনফ'জ অফ আছাম চেনেলটোলৈ। ষ্টাফ চিলেকশ্যন কমিশ্যন SSC আমি সকলোৱে জানো। গতিকে চাব, এতিয়া SSC ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা এখন অফিচিয়েল নটিফিকেশ্যন ওলাইছে, আৰু যিখনত আপোনালোকৰ আজি ৭৫,৭৬৮টা ভেকেঞ্চি, অৰ্থাৎ বহুত ডাঙৰ ভেকেঞ্চি হয়, হিউজ ভেকেঞ্চি। এইটো কনষ্টেবল, জেনেৰেল ডিউটি, বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ BSFৰ আছে, আৰু চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ অৰ্থাৎ CISFৰ, ইণ্ডো টাইবেন বৰ্ডাৰ পুলিচ অৰ্থাৎ ITBPৰ পষ্ট, আৰু আপোনাৰ সশস্ত্ৰ সীমা বল যিবিলাক আমি SSB বুলি কওঁ, আৰু ছেক্ৰেটেৰিয়েট ছিকিউৰিটি ফ'ৰ্চ অৰ্থাৎ SSF, আৰু ৰাইফলমেন জেনেৰেল ডিউটি আছাম ৰাইফল অৰ্থাৎ আছাম ৰাইফলৰ যিবিলাক জেনেৰেল ডিউটিৰ কাৰণে ওলাইছে তাৰো পষ্ট বৰ্তমান খালী হৈছে। আৰু চিফো ইন NCB নাৰ্কটিক কণ্ট্ৰল ব্যুৰ, ইয়াতো বহুতখিনি সংখ্যক পষ্ট ওলাইছে। টোটেল মিলাই 768টা পষ্ট বৰ্তমান মুকলি হৈছে। এইটো বহুত ডাঙৰ ৰিক্ৰুইটমেণ্ট হয়। আপোনালোকে ভিডিঅ'টো ভালদৰে সম্পূৰ্ণৰূপে চাব, আৰু যদি আপোনালোকে চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে ইনফ'জ অফ আছাম চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব, আৰু লাইক শ্বেয়াৰ কৰিবলৈ একেবাৰে নকৰিব, কাৰণ আমি এই চেনেলত বিভিন্ন ধৰণৰ চাকৰি এডমিট কাৰ্ড ওলালে আমি এডমিট কাৰ্ডৰ খবৰ দিওঁ, আৰু নতুন নতুন চাকৰি খবৰ পাই থাকিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নকৰিব, আৰু যিকোনো ৰিজাল্ট দিয়াৰ সময়তো আপোনালোকে পোনপ্ৰথমে এই চেনেলটোত পাব। গতিকে এতিয়া আমি চাব, অৰ্গেনাইজেশ্যনকেইটা আমি চাই ল'ম। এইফালে অৰ্গেনাইজেশ্যনকেইটা আছে আৰু নম্বৰ অফ পষ্ট, অৰ্থাৎ কোনটো অৰ্গেনাইজেশ্যন আছে। BSFত কিমানটা পষ্ট ওলাইছে? BSFত আপোনালোকৰ ২৭,৮৭৫টা পষ্ট ওলাইছে, ঠিক আছে। CISFত যদি আপোনালোকে চাবলৈ যায় তেনেহ'লে ৮,৫৯৮টা পষ্ট বৰ্তমান মুকলি হৈছে, আৰু CRPFত যদি আপোনালোকে চাবলৈ যায় ২৫,৪২৭টা পষ্ট মুকলি হৈছে, আৰু SSBত যদি আপোনালোকে চাবলৈ যায় ৫,২৭৮টা পষ্ট, আৰু ITBPত যদি চাবলৈ যায় আপোনালোকে ৩,০০৬টা পষ্ট, আৰু আছাম ৰাইফলত আপোনালোকৰ ৪,৭৭৬টা পষ্ট ওলাইছে, আৰু SSFত আপোনালোকৰ ৫৮৩টা পষ্ট, আৰু NIA পষ্ট ওলাইছে ২২৫টা। এতিয়া টোটেল যিখিনি পষ্ট হ'ব সেইটো ৭৫,৭৬৮টা পষ্ট, আৰু এইবিলাকৰ পে স্কেলটো আপোনালোকে ইয়াতে চাব, ঠিক আছে। আপোনালোকৰ চিপই যিটো আছে NIA, সেইটো পে লেভেলটো আপোনালোকৰ ১৮,০০০ৰ পৰা ৫৬,০০০লৈকে ৫৬,৯০০ টকালৈকে পে লেভেলটো থাকিব, লেভেল 1ৰ। আৰু আদাৰ যিখিনি পষ্ট আছে অৰ্থাৎ চিপই ইন NIA, এইখিনি পষ্টৰ বাদে বাকী যিখিনি পষ্ট থাকি গ'ল সেইখিনিত আপোনালোকৰ পে লেভেলটো 3 হ'ব, আৰু ইয়াতে আপোনালোকৰ ২১,৭০০ৰ পৰা ৬৯,১০০ টকালৈকে আপোনালোকৰ থাকিব। এতিয়া চাব, নেশ্যনেলিটি যদি আপোনালোকে চাবলৈ যায়, চিটিজেনশ্বিপ ইণ্ডিয়ান হ'বই লাগিব, আৰু আপোনালোকৰ ভেকেঞ্চিছবিলাক আপোনাৰ ষ্টেট আৰু UT ৱাইজ আপোনালোকে PRC ডমিচিল ছাবমিট কৰিব লাগিব, আৰু এজ লিমিটটো আপোনালোকৰ ১৮ বছৰৰ তলত আপোনালোকে হ'ব নোৱাৰিব, ঠিক আছে। আৰু 23 বছৰৰ ওপৰত আপোনালোকে হ'ব নোৱাৰিব। এজন কোনটো তাৰিখৰ ওপৰত আপোনালোকে কৰিছে ১/৮/২০২৩, অৰ্থাৎ আপোনালোকে ১/৮/২০২৩ মতে ১৮ বছৰৰ তলত হ'ব নোৱাৰিব, আৰু 23 বছৰৰ ওপৰত হ'ব নোৱাৰিব। আৰু আপোনালোকে যদি আপোনালোকৰ জন্ম ২/৮/২০০০ৰ পৰা লেটাৰ, অৰ্থাৎ ১/৮/২০০৫ৰ আগত হ'ব লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়া এজ ৰিলেক্সেশ্যনৰ পৰা যদি আপোনালোকে চাবলৈ যায়, ST আৰু SCৰ কাৰণে 5 বছৰ ৰিলেক্সেশ্যন আছে, আৰু OBCৰ কাৰণে 3 বছৰ আপোনালোকে ৰিলেক্সেশ্যন পাব। এডুকেশ্যন কোৱালিফিকেশ্যন যদি আপোনালোকে চাবলৈ যায়, অৰ্থাৎ ক্লাছ 10 আপোনালোকে পাছ কৰিলেই হ'ব ৰিকগনাইজ বৰ্ডৰ পৰা। এতিয়া আপোনালোকৰ এপ্লিকেশ্যন ফিজখিনি আপোনালোকে চাই ল'ব। কেটেগৰী ৱাইজ ইয়াতে এপ্লিকেশ্যন ফিজ বেলেগ বেলেগ আছে। আনৰিজাৰ্ভ অৰ্থাৎ URৰ কাৰণে আপোনালোকৰ 100 টকা আপোনালোকে পে'মেণ্ট কৰিব লাগিব। OBC MOBCৰ কাৰণেও ছেম থাকিব, 100 টকাই পে'মেণ্ট কৰিব লাগিব। আৰু ST SC আৰু ওমেন, ST SCৰ লগতে যিখিনি মহিলা আছে বা ছোৱালী মানুহ, এইখিনি আপোনালোকে নীল, অৰ্থাৎ কোনো ধৰণৰ পে'মেণ্ট আপোনালোকে কৰিব নালাগে। আৰু এক্স ছাৰ্ভিচমেনবিলাকেও আপোনালোকৰ, অৰ্থাৎ আগতে যিসকলে কাম কৰি আছে বা যিসকলে কাম কৰি আছে তেওঁলোকৰ কাৰণে কোনো ধৰণৰ পইচা আপোনালোকে দিব নালাগে। আৰু পে'মেণ্ট মোডটো আপোনালোকৰ ভীম, UPI, নেট বেংকিং বা ভিছা, মাষ্টাৰ কাৰ্ড, মেষ্ট্ৰ', ৰুপে, ক্ৰেডিট কাৰ্ড এণ্ড ডেবিট কাৰ্ড, গোটেইখিনি অপশ্যন আছে আপোনালোকৰ। আৰু আপোনালোকে থ্ৰু কেছেদিও কৰিব পাৰিব। যদি আপোনালোকে SBI ব্ৰাঞ্চত যায়, আপোনালোকে যেনে চালান আপোনালোকে কাটি তেনেকৈও পে'মেণ্টটো আপোনালোকে কৰিব পাৰিব, সেয়াও অপশ্যন ইয়াতে দিয়া আছে। এতিয়া আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰটো আপোনাৰ কেনেকুৱা হ'ব? কম্পিউটাৰ বেছ এক্সামিনেশ্যন হ'ব পোনপ্ৰথমতে, তাৰপিছত ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, যিটো আমাৰ PET বুলি কওঁ, তাৰপিছত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, যিটো আমি PST বুলি কওঁ, সেইটো হ'ব। নেক্সট আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন DME RME এটা হ'ব। তাৰপিছত আপোনালোকৰ লাষ্টত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। এইখিনি আপোনালোকৰ প্ৰচিডিউৰ থাকিব। এতিয়া আপোনালোকৰ চেণ্টাৰবিলাক আপোনালোকে ইয়াতে চাব। নৰ্থ ইষ্টৰখিনি ইটানগৰ ক'ডটো দিয়া আছে, যোৰহাট আৰু ডিব্ৰুগড়, শিলচৰ, গুৱাহাটী,
চুৰাচানপুৰ, শ্বিলং, কহিমা, উখৰুল, ডিমাপুৰ, আগৰতলা, আইজল, ইম্ফল এইখিনি আপোনালোকক দিয়া আছে। এতিয়া মই আপোনালোকক লিংকটো দি দিম, আপোনালোকে ডাইৰেক্টলি গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। এতিয়া আপোনালোকৰ চাই ল'ব, ইয়াতে ষ্টাৰ্টিং ডেটটো এপ্লাই অনলাইন, অৰ্থাৎ 24 তাৰিখৰ পৰা, নৱেম্বৰৰ 24 তাৰিখৰ পৰা অনলাইন আবেদন আৰম্ভ হ'ব আৰু লাষ্ট ডেট আপোনালোকৰ থাকিব 28 ডিচেম্বৰলৈকে। ঠিক আছে, আপোনালোকে এইখিনি সময়ৰ ভিতৰত আপোনালোকে অনলাইন আবেদনটো কৰি ল'ব। আৰু কম্পিউটাৰ যিটো বেষ্ট এক্সামিনেশ্যন হ'ব, এইটো আপোনালোকৰ ফেব্ৰুৱাৰী 2024 ফেব্ৰুৱাৰী মানত হ'বগৈ। গতিকে যদি আপোনালোকে ভিডিঅ'টো চালে আপোনালোকে ফ্ৰেণ্ডৰ সৈতেও শ্বেয়াৰ কৰিব, সকলোৱে গম পাওক, সকলোৱে এপ্লাই কৰক, সকলো বন্ধু বান্ধৱীয়ে। এইটো এটা বহুত ডাঙৰ ৰিক্ৰুইটমেণ্ট হয় আৰু আপোনালোকে যদি চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো একদম ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' আৰু আগতেও আপোনালোকে পাই থাকিব।